हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल स्वागतम जानाइছো मोर অন্য এটি ভিডিঅ'লৈ আপোনালোকক আজি আমি ৰেচিপি দেখুৱাম আপোনালোকক চিকেন বিৰিয়ানী সো মোৰ মিষ্টাৰে বনাব গাইস এতিয়া মই উঠি মেলি মানে জাস্ট মুখখন ধুই মেলি এতিয়া পানী খাব লৈছো পানী খাই মেলি ৰাতিপুৱা চাহ খাওঁ আজি মানে খাবলৈ মন যোৱা নাই সো ৰাতিপুৱা এটোৱে মেন মোৰ পানী মেন মানে মোৰ স্কিনটো একদম ড্ৰাই হৈ গৈছে আৰু পানী খাব লাগে আপোনালোকেও ৰাতিপুৱা উঠি মেলি সো মই 1 লিটাৰ পানী খাবলৈ চেষ্টা কৰোঁ সদায় কিন্তু 1 লিটাৰ খোৱা নহয় মোৰ তথাপিও 1 লিটাৰ খাবলৈ মানে মোৰ স্কিনটোৰ কাৰণে ডক্টৰে কৈছে মানে 1 লিটাৰ পানী সদায় খাব লাগে বুলি স্কিনৰ কাৰণে নহয় সবৰ কাৰণে মানে পানী খাবই লাগে মানে নিজৰ হেলথৰ কাৰণে সো আপোনালোকে मोर भिडिओ मोर रेसिपी तो माने मोर मिस्टारर रेसिपी तो चाई থাকিব चिकेन बिरियानी आगते ही बनाइছে আজি মই কেনেকে বনাই হি আপোনালোকক দেখুৱাম তো এন্ডলৈকে চাই থাকিব আৰু তো ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো এটো আমি বাসমতি চাউল বনাইছো গাইস আপোনালোকে চিকেন বিৰিয়ানী বনালে এনি গম পায় সকে কি চাউল বনাইছো মানে আধা ইজা কৰি পিনি আমি তাত এনেকি উলিয়াই থৈ দিছো এইটো হৈছে পিয়াজো কাটিলো এইটো হৈছে চিকেন বইল কৰিলো এনেকি এতিয়া বনাম কেৰাহী উঠাই থৈ দিছো ফাৰ্স্ট অফ অল তেলটো অলপ বেছিকে দিব লাগিব এইজন আমার मिस्टारे बनाबो ओ माय गॉड की उलाले इटू अभी प्याज लगाने वाली है ओ मां अभी ओपा लौची दे वीडियो আমি प्याज लगालु सब मसला या मिक्सर हबो अभी এতিয়া चिकेन तो लगाइछु दुकानों का देखते हैं नीचे कमान ini rasa घुमाएगा चिकेन लगा लो गरम मसाला जीरा धनिया मिर्ची सब এইবিলাক লগাব লাগিব अभी मज़ा आएगा खाने में कैसा होगा हम तो नहीं अभी तो नहीं बता सकता चिकेन बिरियानी हो जाने से खाना भी हम दिखाएगा हमारे हिंदी सुनिले आपनालोके पागल हो जाब तो लगाए किना बस्तु रना ऐसा निकिनाके की बस्तु पाय आजिकाली सब किनिबই লাগে आता मसला बेसिके दिले ভাল লাগে নে কমকে দিলে ভাল লাগে কথা बेसिके दिले मजा লাগে बेसिके दिले লাগে तो बंदे को उलान से रखते जलकिया लगाबी ना जलकिया निमक जलकिया सब लगाई न एटु होइसे चिकेन वाओ बढ़िया
কলাটো কেনেকুৱা লাগিছে কালাৰটো মজা লাগিছে বাৰু একদম ৰঙাকে ওলাইছে তাত ৱাও গোন্ধটো ইমান ভাল লাগিছে ভাল লাগিব বনাইছে কোন মিষ্টাৰ পেগু বনাইছে আমাৰ মিষ্টাৰ পেগুৱে বঢ়িয়াকৈ মানে ৰেচিপি বনাব জানে কিন্তু দেই এতিয়া কি নিমখ লগাইছে ন এয়া হৈছে নিমখ অলপ বেছিকৈ লগাই দিয়ে জ্বলাটো বেছি হ'লে ভাল লাগে নে বেছি জ্বলা হ'লে ভাল নালাগে খাব নোৱাৰে নিমখটো লগাই মেলি এতিয়া আকৌ জ্বলাটো লগাই নিদিলে আকৌ কিবা হ'ব নহয় অলৰেডি লগালোঁ নহয় পেকেটতো অলপ কম এইটো ইমান জ্বলা নহয় ৱাও চিকেন কি ভাল লাগিছে আপোনালোকে চাওক গাইছ ইয়াৰ পৰা অলপ লগাই দিম ন কালাৰ ওলাই গৈছে পাই ৰঙাকে গুড়ি অকণমান লগাই দিম কি গেবালি জলকীয়া লগাইছে অলপ বেছি জ্বলিলে খাব নোৱাৰিব তাতো পেকেটত লগালোঁ নহয় পকৰি জ্বালা হ'ব নেকি অকল জ্বালা হ'ব আৰু হালধি নলগাই নেকি আলু অলৰেডি তাত লগালোঁ দেখোন এনেকুৱা নাই তাৰ কাৰণে কালাৰিং এনেকুৱা হৈছে মই লাইটটো জ্বলাই দিছে জ্বলাই দিয়ে অ' মা ভাল লাগিছে লেগ পিচ এতিয়া আমি এইটো লগামগৈ কানাটো এতিয়া আমি চাউলটো লগাইছোঁ তাই শেষ কৰিব পাৰিবি পাৰি যাম টেষ্টিকৈ বনালেহে পাৰিম দেই টেষ্টিকৈ নবনালে নোৱাৰিম আমি টেষ্টি নহ'লে খাম কেৰাহী একদম টেক মেক হৈ থাকিলে দেই নিজৰা হৈ থাকিলে একদম অকণমান ডাঙৰ কেৰাহী লাগিছিলে এইটো পৰি যাব তেলটো অলপ কম হৈ গ'ল নেকি কম নাই মিক্সাৰ কৰি লৈছে এই লাল হৈছে আৰু iya kalaring aja sel আৰু কেইমিনিট লাগিব এটা বেছি টাইম নালাগে 4-5 মিনিট মান ৰাখিলে হৈ যাব তেতিয়া মিক্সাৰ কৰি দিব এইটো ভালকৈ মিলোৱা নাই এইটো সেইটো মিলিব লাহে লাহে অলপ ৱেইট কৰা মিক্সাৰ কৰি আছে ন চব মিলি যাব এইয়া কালাৰিং সোমাই গৈছে আৰু লাহে লাহে অলপ টাইম লাগে নহয় এইটো আমাৰ ঘৰৰ বোলে আমি মানে হোটেলৰ পৰা নাখাওঁ যিকোনো বস্তু হয় আমি নিজে বনাই মেলি খাওঁ কালাৰ হৈ যাব আৰু ন আৰু লগাব লাগে কালাৰ আৰু কালাৰটো উঠিব লাগিছিল অলপ ভাল লাগিলে অলপ কমকৈ ওলাইছে গাইজ এতিয়া বনাই মেলি হৈ গ'ল চ' এতিয়া দুইজনৰ কাৰণে বাঢ়ি লৈছোঁ চ' এতিয়া খাব লৈছোঁ ফাইনালি গাইজ এতিয়া আমি টেষ্ট কৰি চাম মানে এতিয়া খাবই লাগিব ন টেষ্ট মানে কেনেকুৱা লাগিছে মোৰ বনোৱাটো তোমাৰ বনোৱাটো টেষ্টি লাগিছে এনেও টেষ্টি লাগে বাৰু এতিয়া আমি অলপ খাই মেলি মানে এতিয়া আকৌ ডিউটি যাব লাগিব এতিয়া খাই লৈছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব চ' আপোনালোকে কেনেকুৱা পালে চ' জনাব গাইজ লাইক কমেণ্ট আৰু আমাৰ ভিডিঅ'টো যদি চাই পিনি ভাল লাগে চ' ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব গাইজ আজি ভিডিঅ'টো ইমানেই আছিল চ' বাই বাই গাইজ